गरम बंद के दिन दिला তোমাক 15 দিন দিলা নাই কি কথা পাতিছা নো আমি গরম বন্ধৰ কথা পাতিছো নাই মই পাতি দে গৰম বন্ধ কথা নে হেই তুমি না গৰম বন্ধ ক'ত যাম বুলি ভাবিছা নো মই নো মামাৰ তাকে যাম দে তুমি মামাহঁত তাকে যাবি নেকি মই যাম না মামাহঁত তাকে আৰু একলেণ্ডকো যাম তুমি ক'ত যাবা আমাৰো মামাহাৰ ঘৰ গুৱাহাটীত আমি ময়ো যাব পাৰো মামাক লগ ধৰি একালেণ্ডত আৰু চিৰাখানাতো যাব পাৰিম তুমি মোক লাছ খেলবা নেদলি তোক দি আছো ৰ তুই ক'ত যাবি মামাৰ তাকে তুই ক'ত যাবি একলেণ্ড যাবি ৰ তুই ক'ত যাবি মামাহঁতে কৰে একালেণ্ডত যাবি ৰ একলেণ্ডক যাম বুলি কৈছা সেইখানে একলেণ্ড কাজ জানা না সেইখানে একলেণ্ড আমাৰ মামা আৰু একলেণ্ড তুই মোক ক্লাছ খেলবা নেদলি তোক মই একলেণ্ডক সোমাবা নিদিম তাতে মই একমাহ থাকিম আজি কি কলা তোৰ স্কুলত সুতলবি কসু আৰু গৰম বন্ধ দিলাক না গৰম বন্ধত কি কৰবি পঢ়িম বাইহাত তাকে যাম আৰু মামাহাত তাকে যাম তে আৰু এনজয় কৰিম এনজয় কৰবি কোন ক্লাছত এবাৰে 6ত ৰোল নাম্বাৰ 10 পঢ়া ভাতি ভাল পৰীক্ষা গেল পৰীক্ষা কেনে হ'ল ভাল মামে এটাকে নাজানো নেকি কৰবা পা যাম যাবি দে বঢ়িয়া ক'ৰ পৰা আহিলা তোমালোক ক'ৰ পৰা আহিছ হে স্কুলৰ পৰা আহিছ আৰু লগত কথা পাতিলি বহি ল'ব লাগিব ছাৰ ক'ৰ পৰা আহিছ স্কুলৰ পৰা তুমি তুমি মই মামাৰ তাকে গৈছিলো যাই তাই স্কুলত যোৱা নাই বন্ধ ড্ৰেছত আছা স্কুলত আহিছা দে ভণ্টি মিছা কথা কৈছি তো আজি বোধহয় গৰম বন্ধ দিছি গৰম বন্ধ দিছি দিছি না গৰম বন্ধ দিছি কাৰণে কৈছো হয় নেকি তাৰমানে মামাৰ তাকে যাবি তাকে কবি আচ্ছা বাৰু কিবা সুধব আমাৰ ছাৰে তোমালোকে এনচাৰগিলা দি যাবা আৰু মই নাক দিয়াচোন তুমি ক'ত যাবা মামাৰ তাকে মামা এটা যাবা হয় নেকি আৰু তুমি ক'ত যাবা আৰু আমাৰ গাড়ী এখন আছে আমি নাওমান চাইড লাগো নাওমান টাইম গাড়ীখন যাবা দিয়া আহি যাও ইটা কো মামা এটা যাবি তই ক'ত যাবি মামাৰ তাকে তই মামা এটা যাবি তই মামা এটা যাবি তই ক'ত যাবি ময়ো মামাৰ তাকে যাম তুই বোলে মামা এটা পৰা আহিছা আহিছা আৰু যাবি না আৰু যাম আমাৰ মইনাইবা ক'ত যাব কি কৰবি মই গৰম বন্ধত দুগ্ৰী চাবি টিভি যাম ঘৰত কি চাবি কি চাবি টিভি আৰু মোটো অটলো চাবি হয় নেকি কিবা চাব, বঢ়িয়া আৰু মোটো এখন চাব। গাড়ী আছে আমি গাড়ীখন যাবা দিওঁ চাইড লগাই দি অলপমান গাড়ী যোৱা তেনেহ'লে গৰম বন্ধৰ এইটোৱে প্লেনিং গোটেই কথাৰ চব মামে কাহাত থাকে আৰু পৰীক্ষা কেনে হৈছি পৰীক্ষা কেনে হৈছে এইটো পৰীক্ষাও আছিল ভাল হৈছে ভাল হৈছে না মস্ত ভাল হৈছে আৰু তুমি তোমাৰ ক্লাছ কি কোন ক্লাছত কোন শ্ৰেণীত কোন শ্ৰেণীত প্ৰথম পঢ়িছা? শ্ৰেণীত। প্ৰথম প্ৰথম শ্ৰেণীত শ্ৰেণীত। আমাৰ মইনাই প্ৰথম শ্ৰেণীত আমাৰ ডাঙৰ মইনাই তৃতীয় আৰু তুমি ময়ো প্ৰথম শ্ৰেণীত কি হ'ল প্ৰথম শ্ৰেণীত ঠিকে আছে আচ্ছা ঠিকে আছে ভাল লাগিল স্কুলত তোমাক সেই কি কৰবা দিয়ে এতিয়া বৰ্তমান পঢ়বা দে কৰবা দিয়ে কৰবা দিয়ে হয় নেকি তাৰপিছত 12টা মানৰ দিনা খেলবা দে খেলবা দিয়ে 12টা মান খেলা খেলো না আৰু আজিকালিতো কিজানি ছুটীত কিবা খাবাও দিয়ে কিজানি ভাত দে তাত ভাত নেদে কি দে 12টা মানতহে ভাত দি খাবা দে সেইটো কিবা খিচাৰি চিচাৰি খুৱাই তো চৰকাৰৰ পৰা দি আছে তো আমি গম পাইছো বঢ়িয়া কথা দে তুমি ভালকে পঢ়বি না পঢ়িম আচ্ছা বাৰু এইটো মইনাক লৈ দিয়াচোন তুমি ডাঙৰ হ'লে কি হ'বা পুলিচ পুলিচ হ'বা পুলিচ আমাৰ মইনাই ডাঙৰ হ'লে পুলিচ হ'ব তুমি কি হ'বা মই মাষ্টাৰনী মাষ্টাৰনী হ'ব এজন মাষ্টৰ বাইদেউ চশমা পিন্ধা বাইদেউ তুমি কি হ'বা মই নাৰ্ছ নাৰ্ছ হ'ব কিবা ভয় লাগে ৰ'বা বেজি দিয়ে যদি এতিয়া আৰু নাৰ্ছ হ'ব দে, দে, বেজি নাৰ্ছ হ'ব বেজি দিব মাক আৰু তুমি কি হ'বা পুলিচ পুলিচ হ'বা বাপৰে বাপ পুলিচ গাড়ী চাড়ী আমাক নাৰখিবা দে, পুলিচে হ'ব আমাৰ এইটো লাইচেঞ্চ নাথাকে যাবা ন দে যাওঁ ধুনীয়া প্লেনিং দাউৰি যাবা না বুলি যাবা দাউৰি যাবা না দাউৰি যাব তো ফ্ৰেণ্ডছ এনেকুৱা ভাল লাগে এনেকুৱা ল'ৰা ছোৱালী সৰু এইখিনিয়ে আৰু বেছি নাই আমাৰ দাদাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰক
বন্ধুসকল আপোনালোকেতো ক'লে সৰু সৰু মাইনা এটাই চ' আপোনালোকে নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চ' বাই 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 দিয়া বাই বাই দে বাই বাই